নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মই লৈ আহিছোঁ লোকেল মুৰ্গীৰ একেবাৰে সহজতে ৰান্ধিব পৰা এটা ৰেচিপি। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া দেখিছে মই লোকেল মুৰ্গীত দিবলৈ 2টা কটা পিঁয়াজ তেলত দিছোঁ আৰু লগতে 2 কিলো তেজপাত দিছোঁ আৰু মই তেল একেবাৰে কমকৈ ব্যৱহাৰ কৰিছোঁ আৰু লগতে মই আদা নহৰু পেষ্ট অকণমান দিছোঁ আৰু দুইখিনি বস্তু মই ধুনীয়াকৈ ভাজি ল'ম। আৰু এয়া অকণমান ৰঙচুৱা হোৱাত মই দিছোঁ ধনিয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ দিছোঁ আৰু লগতে মই ৰংটো ভাল হ'বৰ কাৰণে কাশ্মীৰী মিৰ্চ 1 চামুচ দিছোঁ আৰু এয়া মই গোটেই মছলাখিনি ভালদৰে মিহলাই ভাজি ল'ম। আৰু লগতে মই এটা কটা জলকীয়াও দি দিলোঁ অকণমান জ্বলা হ'বলৈ। আৰু এইখিনি ভাজি হোৱাৰ পিছত মই কাটি থোৱা লোকেল মুৰ্গীৰ মাংসখিনি দি দিছোঁ আৰু মই মাংসখিনি মেৰিনেট কৰি নাই থোৱা, যিহেতু মই একেবাৰে সহজভাৱেই ৰান্ধিম, মানে চিম্পুলকৈয়ে ৰান্ধিম। আৰু দেখিছে মছলাখিনিৰ লগত মই মাংসখিনি ধুনীয়াকৈ মিহলি যোৱালৈকে মই এনেদৰে ভাজি থাকিম। আৰু এইখিনি মিহলি হৈ যোৱাৰ পিছত মই তাত নিমখ দিম, নিমখ একেবাৰে সোৱাদ অনুসৰি দিম আৰু নিমখখিনি দিয়াৰ পিছত মই অকণমান হালধি দি দিম। হালধি দিয়াৰ পিছত মই মাংসখিনি আকৌ এবাৰ লৰাই ঢাকন দি থৈ দিম। তেল এয়া দেখিছে মাংসখিনি তেল এৰাৰ লগে লগেই মই কটা আলুটো দি দিছোঁ আৰু কটা আলুটো দিয়াৰ পিছত মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। আলুৱে মাংসই ধুনীয়াকৈ সিজি এটা ধুনীয়া কালাৰ হৈছে আৰু এয়া মই আকৌ এবাৰ ঢাকন দিম মাংসখিনি, যিহেতু তেল আৰু অকণমান এৰিব লাগিব। তেলখিনি এৰিলেহে খাবলৈ সোৱাদযুক্ত হ'ব। আৰু এয়া মই ঢাকন দি দিছোঁ। আকৌ ঢাকন দিয়াৰ পিছত মই উলিয়াই চালোঁ আৰু মাংসখিনি তেল প্ৰায় এৰিছে। মই এতিয়া মাংসখিনিত পানী দি দিছোঁ আৰু যদি আপোনালোকে জুলীয়াভাৱে মাংসখিনি খাব বিচাৰে তেতিয়া পানী সৰহকৈ দিব, নহ'লে আপোনালোকে গ্ৰেভি বনাই খাব পাৰিব। আৰু এয়া মাংসখিনি ধুনীয়াকৈ উতল এটা আহিছে। ইতিমধ্যে মাংস আৰু আলু সিজি গৈছে। সিজি যোৱাৰ পিছত মই নমাই থলোঁ আৰু এয়া দেখিছে মাংসখিনি হৈ গ'ল। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।